হেল্ল' গাইজ, মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লোকেল মুৰ্গী মাংসৰ এটা ৰেচিপি বনাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাংসখিনি মই ভালদৰে ধুই লৈছোঁ আৰু ইয়াতে দিছোঁ নিমখ আধা চামুচ আৰু হালধি পাউডাৰ আধা চামুচ দি দিছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে সানি লৈছোঁ। আজি মই মুৰ্গী মাংসখিনি একেবাৰে চিম্পুলকৈ বনাম, সেইকাৰণে বেছি বস্তু লোৱা নাই। এইখিনি বস্তু লৈ লৈছোঁ। কেৰাহীখন ভালদৰে গৰম হোৱাত মিঠাতেলখিনি দি দিছোঁ। আজি মই কম তেলতে মাংসখিনি বনাম আৰু ইয়াতে লং, ইলাচি, ডালচেনি আৰু তেজপাত দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি মই অলপমান লৰাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ইয়াতে হালধি পাউডাৰ আধা চামুচ আৰু নিমখ আধা চামুচ দি দিছোঁ। নিমখ দিওঁতে আপোনাৰ নিজৰ সোৱাদ অনুসৰি দিব। এতিয়া পিঁয়াজখিনি মই অলপমান চফ্ট হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ আৰু এই গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ। তেলখিনি মাংসত লাগি যোৱাকৈ মিলাই দিব লাগিব। এতিয়া এইখিনি 10 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি থাকিম। মাংসখিনিৰ পৰা লাহে লাহে তেল ওলাই আহিছে। মাংসখিনিৰ পৰা এক্সট্ৰা তেল ওলাই অহালৈকে এইদৰে ভাজিব লাগিব। এতিয়া ইয়াতে খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ আৰু জলকীয়া দুটাও দি দিছোঁ আৰু এই গোটেইখিনি মই ভালদৰে মিহলাই দিছোঁ। মাংসৰ লগত আদা নহৰুখিনি মিলি যোৱাকৈ এইদৰে লৰাই দিব লাগিব আৰু এইখিনি মই 2 মিনিটমানৰ কাৰণে এইদৰে ভাজি থাকিম। ইয়াতে কাটি থোৱা আলুখিনিও দি দিছোঁ আৰু এই গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ। আলুখিনি ভালদৰে সিজিবৰ কাৰণে 5 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। এতিয়া এইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এইদৰে 5-6 মিনিটমান ভজাৰ পিছত মই ইয়াতে পানী দি দিছোঁ। পানী দিওঁতে আপোনাৰ নিজৰ হিচাপত দিব। এতিয়া এইখিনি ভালদৰে উতলিব দিম। গেছৰ ফ্লেমটো হাই কৰি থ'ব লাগিব। যেতিয়া এইদৰে উতলিব তেতিয়া ঢাকনিখন 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। গেছৰ ফ্লেমটো মিডিয়ামত থ'ব লাগিব। 15 মিনিটমান হোৱাৰ পিছত মই ঢাকনিখন খুলি দিছোঁ। লাহে লাহে মাংসৰ জোলখিনি কমি আহিছে। ইয়াতে খুন্দি লোৱা জালুকৰ গুড়িখিনিও দি দিছোঁ। এতিয়া এইখিনি মই 5-6 মিনিটমানৰ কাৰণে ভালদৰে উতলিব দিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থ'ব লাগিব।
এই মাংসৰ জোলখিনি মই একেবাৰে ঘৰুৱা ষ্টাইলত কম মছলা দি বনাইছোঁ। এইদৰে বনালে ঘৰৰ সকলোৱে খাব পাৰিব। এতিয়া আমাৰ মুৰ্গী মাংসৰ জোল ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।